তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ চবৰে ভাল না। কি কোৱা? মোৰতো সদায় নিচিনাকৈ অকণমান আজি বেয়া লাগি আছে, মানে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। মানে গাইজ, মোৰ মোবাইলটো বেয়া হৈছিল। মই যিহেতু আপোনালোকৰ বাবে ৰ'জ ভিডিঅ' বনাওঁ, সেইটো মোবাইলটো বেয়া হৈছে। মোৰ আৰু বেলেগ মোবাইলটো নাই সেনেকুৱা। সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ, মানে ভিডিঅ' বনাবই পোৱা নাছিলোঁ। মানে মোবাইলটো বেয়া হৈছে, এইটো বনাবলৈ পাৰিলে হয় সোনকালে, কিন্তু হাতত পইচা নাই। আমাৰ নিচিনা গৰীব মানুহ আৰু এই কাম কৰি খাওঁ, সেইকাৰণে মালিক পইচা দিলেহে পাওঁ আমি। সেইকাৰণে মালিকৰ পৰা মোবাইল বনাব পইচা খুজিছিলোঁ, দিয়া নাই। পিছত বহুত দিন পিছতহে মালিকটো দিল, তেতিয়াহে মোবাইলটো বনালোঁ। এখন আপোনালোকৰ বাবে ভিডিঅ' ধামাকা আহি আছে। আৰু গাইছ, আপোনালোকে কেইজনমান হ'ল আনছাবস্ক্ৰাইব কৰা? ইমান দিন ভিডিঅ' অহা নাই না, কৰিবই আনছাবস্ক্ৰাইব না, কি কোৱা? তো গাইছ, তেতিয়াহ'লে নেক্সট ভিডিঅ' আহি আছে, আৰু বেছি দেৰি নাই, অহাকালি মানে আহি যাব। আপোনালোকে ভালকৈ চাই থাকিব, আৰু আগতে যেনেকুৱা মৰম দি আহিছে সেনেকুৱা মৰম দি যাব বুলি আশা কৰিলোঁ। তো গাইছ, তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই। কি কবি আৰু আমাৰ জীৱন, 10 টকীয়াৰ জীৱন, 500 টকীয়াৰ সপোন। ভাই ভাই